হৈ যোৱা কেবিনেট বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো হৈছে শিক্ষা বিভাগক লৈ শিশুৰ শিক্ষা সুনিশ্চিতকৰণক লৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সংশোধনী আইন 2019ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন দিয়া হৈছে। ইয়াতে চৰ্তসমূহ উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে নিম্ন প্ৰাথমিকৰ পঞ্চম শ্ৰেণী আৰু উচ্চ প্ৰাথমিকৰ সপ্তম শ্ৰেণীত বাৰ্ষিক পৰীক্ষা থাকিব লাগিব। দ্বিতীয়তে পৰীক্ষাত অনুতীৰ্ণ শিশুক পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নিৰ্দেশনা দিয়া হ'ব আৰু কোনো ক্ষেত্ৰতে শিশুটিক বহিষ্কাৰ কৰা নহ'ব। তৃতীয়তে বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰা 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। আৰু চতুৰ্থতে পুনৰ পৰীক্ষাত কৃতকাৰ্য শিশুৰ বাবে পৰৱৰ্তী উচ্চ শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা থাকিব আৰু এই ক্ষেত্ৰত উচ্চ শ্ৰেণীত নথকা বিদ্যালয়ে এনে শিশুক আন বিদ্যালয়ত বাধ্যতামূলক হিচাপে নামভৰ্তি কৰাব পাৰিব। শিক্ষা বিভাগক লৈ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা সংশোধনী কৰা হৈছে বুলি ক'ব পাৰি শিক্ষা বিভাগক লৈ। এইটোৱে হৈছে প্ৰথমটো সিদ্ধান্ত।